এটা নতুন কবিতাৰ শিৰোনাম বেশ্যা। বেশ্যা, সি তাইক বেশ্যা বুলি কয়, তাই একো নকয় উত্তৰত। সি তাইক বেশ্যা বুলি কয়, তাই একো নকয় উত্তৰত। বেশ্যা বোলাৰ দিনাখনেই তাইৰ বিচনাখনে উচুপি উঠে। ওঠ দুটি তাইৰ থৰ থৰকৈ কঁপে, চকুহাল বন্ধকত থোৱা মাটিডৰা হৈ পৰে। বাৰে বাৰে ভাবে, প্ৰশ্ন কৰে, বেশ্যা কোন? বেশ্যা কোন? টকাৰ বাবে নাঙঠ হয় যি, নে নাঙঠ হ'বৰ বাবে টকা হেৰুৱাইছে? বকুল জোপাৰ দৰে বাঢ়ি অহা ছোৱালীজনীৰ মুখলৈ চাই, ছবি অঁকা ৰং খেলা সামৰি নিৰাপদ ভংগীমাত নিশ্চিন্ত মনে উচুপি থকা বিচনাখনৰ কোলাতেই নিদ্ৰামগ্ন তাই মাকক চুমা এটা দি। তাৰ বেশ্যা সম্বোধনৰ বিপৰীতে জীয়েকৰ সঞ্জীৱনী চুমাত জীৱনটো তাইৰ নৈঘাটৰ শিলপতাত ধুবাই আচাৰি ধোৱা কাপোৰ যেন লাগে। তেজৰ গোন্ধ খেদি ঢপলিয়াই গৈ দেহৰ তেজী বৈৰী হয়। সময় বৰ সংকটত। বেশ্যাৰ সংজ্ঞা কি? বেশ্যাৰ সংজ্ঞা কি? ধন্যবাদ।